Hello, good morning guys. মই পিংকি বড়ো আপোনালোকৰ লৈ আহিছোঁ এটি সুন্দৰ ভিডিঅ'। আজি বতৰটো একদম ভাল নহয়। বৰষুণ জাক যে বহুত বেছিকৈ দি আছে। ৰাতিপুৱাৰ পৰা নেপেৰাই দি আছে। শিৱসাগৰ হয় গতিকে শিৱসাগৰৰ ফালে বহুত বেছিয়ে বৰষুণ দিছে। আপোনালোকৰ ফালে দিছে নাই দিয়া মোক জনাবচোন বাৰু। এয়া আমাৰ খেতি ডাংগুটি লগাইছে, এয়া তিয়ঁহ, এয়া ঘৰৰ পাচলি দাদাই কাম কৰি আছে। বৰষুণ বহুত বেছি দিছে। আজি আমাৰ ঘৰত আলহী অহা কথা আছে, মানে মোৰ মা আৰু ভণ্টি অহা কথা আছে। আহিব পাৰে নে নোৱাৰে জানো। মই ওলাই মেলি ধুনীয়াকৈ ৰৈ আছোঁ, আহিবকৈ আহি পোৱা নাই ইমান দেৰিলৈকে। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব দেই আজি ভিডিঅ'টো কেনেকুৱা হয়। চাওঁতে বৰষুণ জাক বহুত বেছি ডাঙৰকৈ দিছে। আলহী আহিব বুলি ভাবিয়ে আলুৱে ভেন্দিয়ে ভাজিব লৈছোঁ আৰু ৰুটি বনাম। ৰুটি মাৰ কাৰণে বনাম, মায়ে ৰুটি খাবহি আহি পেলাই। ভণ্টিয়ে বাৰু ভাতকে খাব, মই ৰুটিকেইটা মঠি লওঁ। আপোনালোকে চাই থাকিব আজি ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব দেই। এয়া মা আহিছে, আহি পেলাই ধুনীয়াকৈ মানুহজনীক ৰুটিকেইটা খুৱাই লৈছোঁ। বহুত বেছিয়ে গৰম পৰিছে আজি। ভণ্টিক দিছোঁ, তেহেঁত দুজনী খাই লওক দেই। এইফালে চাওক, আমাৰ গুণগুণে এইবাৰ আম খোৱাত লাগিছে। আইতাকে অনা আম কাটি দিছে, আইতাকেও খাইছে, গুণগুণেও খাইছে। তাই মানে কি বেছি খাবলৈ চাই আঠানি বেছি কৰে, সেইকাৰণে আইতাকে কৈ আছে যে তই খা। কিন্তু তাই সেয়া মোলৈ এপাৰ চাইছে, মইনো কি কৰি আছোঁ, তাই সেইটোতহে বেছি চকু। ময়ো মোৰ ভাতটো খাই লওঁগৈ। সুন্দৰকৈ সজাইছোঁ, চব খাই লওঁগৈ দেই। খোৱাৰ মজাই বেলেগ। জলকীয়া আম, অ' মাই গড, বহুত ধুনীয়া লাগে খাই দেই। 4টা বজাত গা ধুই আহিছে এইজনী। গুণগুণ জা কৰিলা নি? হাঁহি এটা মাৰি দিয়া। এইয়া আমাৰ গুণগুণজনীৰ কাৰণে ছাবস্ক্ৰাইব এটা কৰি দিব দেই চেনেলটো। গুণগুণজনী যাতে সোনকালে বেছি ডাঙৰ হওক। দিনটো অকল মোবাইল চাই থাকে, পঢ়া শুনা নাই আৰু পৰীক্ষা নাই। এইবোৰ মোবাইলত চাই ছোৱালী বেয়া হৈ গৈছেগৈ। এইজনী চক বহিছে, চাওক মাইকী ছোৱালী কেনেকৈ বহিব লাগে, কেনেকৈ বহিছে। আমি এতিয়া খাইছোঁ গধূলি চাহ। এয়া লাল চাহ কাপ কিমান যে ভাল লাগে গধূলি পৰত খাই, তাতে গৰমৰ দিন। ৱাও, গধূলিৰ পৰত লাল চাহ অকণ খাই কিমান যে ভাল লাগে। অ' কাৰ প্ৰিয় বাৰু লাল চাহ? বহুত মানুহে লাল চাহ খায়েই ন। আকৌ মই সুধিছোঁ দেখিছে নাই কাৰ প্ৰিয়। কিন্তু কিছুমান মানুহে যে গাখীৰ চাহ খায়। এয়া ঘৰতে বনাইছিলোঁ মই চিংৰা, ভাগি চেঙি শেষ। নাজানো ভালকৈ বনাবলৈ, হ'লেও চেষ্টা কৰিছিলোঁ। এয়া মানে দেৰি গ'ল অকণমান। এখন ছোৱালীজনীৰ কিতাপ পঢ়ি গুণগুণ আমাৰ চাহ খাবলৈ বহিছে। পঢ়ি হৈ গ'ল, এতিয়া চাহ খাইছে। কি খাইছা? অ' চাহ চানা একেলগে খাইছে। আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। এয়া আমাৰ ৰাতিৰ সাঁজত আছে আমাৰ এয়া পচলা ভাজি, এয়া ভাত কেৰেলা বৰা আৰু এয়া পদুনাৰ চাটনি। এয়া মটৰ আলু মানে ঘুগুনি লিখিয়া বনাইছোঁ আৰু মটৰে আলুৱে চব্জি পানী দি পেলাই ঘুগুনি টাইপ বনাইছোঁ। আৰু পচলা এই মানুহজনে খাই বহুত বেছি ভাল পাইছে বুলি কৈছে। এয়া জ্বলা ক'ৰবাত থাকিব পৰা নাই, জ্বলাও লৈ লৈছে লগত। এয়া মায়ে বহিছে, ইখন মাক আহি চাওক ইমান ধুনীয়াকৈ সজাই দিছোঁ। দুগৰানে খাই লওক, মই খাম দেৰিকৈ। গুণগুণক খুৱাই লওঁ, গুণগুণক খোৱাৰ পাছত মই খাম। আজিলৈ ইমানতে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, টাটা, চি ইউ।